हेलो दोस्तों माने এই আমার লগত আছে মিনাল আৰু এইটো কত বাউনি গগা বাউনি এইটো বাউনি হাই দি বাউনি আমি যাই আছো মানে ফিল্ম চাব যাই আছো গাইছ আমি টি বনাইছে আছে সাকনে আমি মানে ফিল্ম চাব যাই আছো আৰু মানে আমাৰ লগত এই ওসমানক লৈছো আমি সবে ফিল্ম চাব কি ফিল্ম বন্ধু আমি তিনজি বন্ধু ফিল্ম চাব বক আমাৰ লগত ভিডিওটো আৰম্ভ ওয়েলকাম সাহিল spagalpanti Close till I get up. Time is barely on our side. I don't wanna waste what's left. Guys, মানে ইয়া টিকেট আৰু পাউনি কিবা কবি নাকি মিনা নাই আজি ইতে নকম কিবা কৈ দিয়া পিছত কম আমাৰ পিছত কম কাইলৈ আমি পিছত কৈ দিম মানে সিগৰ এটা লৈ লও আৰু যাও ভিতৰত যাও আৰু ক'ত তাকে যাই আছে সিগৰ কি খান এইখান কি মানে এখন কি এটা গাহৰিৰ দোকান নাকি গাইজ ফিল্ম চাম বন্ধু এনে বলক ভিতৰলৈ আমি এণ্ট্ৰিটো লৈ লওঁ শিখৰটো লৈ কিনে গাইজ মানে এই চাওক মিনালক চাওক গাইজ এনে মানে শিখৰ লৈছে গাইজ শিখৰ মিলাই তলত ল'ব গাইজ তলত লৈ কিনে যাব আৰু কি ক'ম আৰু বেলেগ একো নাই আৰু ক'ব লগা বলকচোন চাওঁ আৰু আমাৰ ইহঁতে অবিনাশত আছে তেন্তে বলক আমি ভিতৰলৈ এণ্ট্ৰিটো লৈ লওঁ গাইজ আমি বন্ধু পাৰ্টিৰ লগত লৈ আমি বন্ধু ফিল্ম চাব চিনেমা হলত চিনেমা হলৰ আগত আহি গ'লোঁ চ' এইবিলাক চব বন্ধু পাৰ্টি লৈ বন্ধুৰ লগত চিনেমা চোৱা মজাই বেলেগ চশমাটো লগাই লওঁ আৰু চশমাটো লগাই লৈ অলপ মানে ফিলিংছটো বেলেগ মালখোৱা মানুহ নিচা লাগছে গাইজ এইখন চিনেমাৰ ওপৰত উঠি আছোঁ কিবা এটা মানে ফিলিংছ এটা কিবা বেলেগে আহে মানে মই গাইজ মানে আমি এতিয়া চিনেমা হলৰ ভিতৰত আহি গ'লোঁ আৰু এইটো লাইট মাৰটো কোন অবিনাশ লাইট মাৰটো অবিনাশ আৰু এইফালে মিনাল মোক দেখাই দি আৰু এয়া ফিল্ম চলি আছে বহুত সময় অপেক্ষাৰ মাথোত আমি নয়ন নিলিম দাৰ এই সপোনৰ বন্ধুত্ব ফিল্মখন আমি চাবলৈ চিনেমা হল গৈ পালোঁ বহিলোঁ আৰু ফিল্ম হৈ গ'ল ষ্টাৰ্ট চ' আপোনালোকে চাওক ফিল্মখন আৰু আপোনালোকৰ কেনে লাগে চাওকচোন ভিডিঅ'টো হেল্ল' গাইছ কৈ দি কিবা কৈ দি কি ক'ম আৰু মানে ইণ্টাৰভেল হ'ল আৰু পিছফালে মানুহ চাওক ওপৰত চাওক গাইছ ক'ত মিনালে গাইছ মানুহ চ' আৰু মিনালে বুটা দিছে এতিয়া আৰু আমাৰ ই ছাৰ আছে ছাৰে পূৰা আৰু মাত দি অলপ হাই দি আৰু আমাৰ চৌধুৰী পূৰা মেছেজে কৰি আছে আৰু মইতো এটা ভৰি চৰি উঠি পূৰা সোমাই আছোঁ
গাইজ মানে এতিয়া অলপ মুঠপা যাম ফিল্মখন ভাল লাগছে গাইজ ফিল্মখন চাব পাবি গাইজ এই মিনাল মিনালে এই মিনাল কৈ দিয়া ফিল্মখন কেনে লাগিছে চাই কিনে আপোনালোকৰ মজা মজা কি ক'বা গাইজ মানে এতিয়া ইণ্টাৰভেল হৈছে আৰু আমি চবে মানে বাথৰুমত আহিছোঁ আৰু এনে মুঠি ল'লা আৰু মই মুঠা নাই মুঠি লওঁ তাৰপিছত ইণ্টাৰভেল শেষ আৰু নয়ন নিলিম দাৰ বন্ধুত্ব ফিল্মখনৰ পৰা আপোনালোকৰ সকলো অসমীয়া মানুহলৈ মুখে মুখে আহি থকা আপোনালোকৰ প্ৰিয় গীতটি এয়া তোক দেখিলে চকু হয় পানী পান তুদিও তোৰ হাঁহিটি কুকলি নেটলি পান সঁচাকৈ সুবিধাৰে মন তোৰ সিয়াৰে নমলা হোম চকীদাৰ মই হ'ব পাৰোঁ কলেজৰ লাষ্ট বেঞ্চাৰ তোৰ মৰম পালে আছে মোৰ ব্ৰাইট ফিউচাৰ confusion Gane kobitare puroni ei kotha khuni boloi he han mathu mitha mura se education loboloi decision osinka thon thora lagale Pai dikile muku hasakoi ubedare ma turhi ale oi nola home sokidar moi hobo paru collegeor last bencher তোৰ মৰম পালে আছে মোৰ ব্ৰাইট ফিউচাৰ মই মানে ভিডিঅ'টো শেষ হোৱাৰ আগতে এটা কথা ক'ব বিচাৰোঁ আপোনালোকে যদি মানে ছাত্ৰ হৈ নাই বা কোনো আগতে কোনো ছাত্ৰ আছিলে আৰু এতিয়া কিবা বেলেগ কামত বিজি আছে তেন্তে হ'লে আপোনালোকে এখন ফিল্ম চাবলৈ মানে বহুতে ভাল হ'ব কাৰণ বহুত ভাল লগা এটা হৃদয় বিদাৰক দৃশ্য এটা এই ফিল্মখনৰ জৰিয়তে দেখুওৱা হৈছে যদি আপুনি মানে ছাত্ৰ হয় বা কোনোবা ফাইনেল ইয়াৰত পঢ়ি আছে নাইবা যিকোনো হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ বা আমি ডিগ্ৰী ফাইনেল ইয়াৰ বা কোনোবা ক্লাছ 10ত পঢ়ি আছে এইবাৰ স্কুলৰ পৰা ওলাব কলেজৰ পৰা ওলাব তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' একদম জৰুৰী আৰু আপুনি ভাষণটো শুনক যদি আপোনাৰ ফেৰৱেল লাগি আছে তেন্তে শুনক আপোনাৰ দৃশ্য এনেই হ'ব হাঁহি বহুত ধেমালি ফূৰ্তি হ'ল কলেজত এতিয়া সময় হৈছে চিৰিয়াছ হোৱাৰ এই পৃথিৱীখন বিৰাট কম্পিটিটিভ সেইকাৰণে কি কৰিবা ক'ত চাকৰি কৰিবা হাজাৰ বাৰ ভাবি ল'বা আৰু তোমালোকৰ নিজৰ মাজত বন্ধুত্ব সদায় ৰাখিবা আউটগোয়িং ষ্টুডেণ্টছৰ ফালৰ পৰা কোনোবাই যদি সুখাৰ মান পাব খোজে ভাল লাগিব থেংক ইউ ষ্টুডেণ্টছ থেংক ইউ ভেৰি মাছ এই ফিল্মখনৰ জৰিয়তে মানে আপুনি যে এখন স্কুল বা কলেজ কিবা এখন পঢ়ি আছিলে সেই কলেজখনৰ প্ৰতি থকা আপোনাৰ মানৱতা
আৰু আপুনি যে এখন কলেজত পঢ়ে তাৰে শিক্ষক শিক্ষয়িত্ৰী আপুনি যেনেকুৱাই ছাত্ৰ নহওক আপোনালৈ থকা মৰমসমূহ এই ফেয়াৰৱেল বিদায় মিটিঙৰ দিনাই প্ৰকাশ কৰিব পাৰি কাৰণ আপুনি এখন স্কুলত বহুতো নজনা নিচিনা মানুহৰ লগত থাকি বন্ধুত্ব সম্পৰ্ক কৰে আৰু সেই বন্ধুত্ব কিছুমান বন্ধুত্ব জীৱনভৰ থাকি যায় চ' এই ফিল্মখন বনোৱা মই বহুত ভাল পাইছোঁ আৰু যদিও আপুনি এটা আপোনাৰো ফেয়াৰৱেল আহি আছে তেনেহ'লে আপুনি ক'ৰবাত স্কুলৰ পৰা ওলাব নাইবা আপুনি আগতে ওলাইছিল যদি আপুনি এইবাৰ ওলাব তেন্তে এই ভাষণটো শুনক আৰু আপুনিও আপোনাৰ স্কুলত এই ভাষণটোৱে দি দিব তেন্তে চাওকচোন কি কয় আমাৰ জানেই আৰু চাওক My lovely student friends, এনেকৈ কথা কোৱাৰ বিশেষ অভিজ্ঞতা নাই যদি কিবা অকণমান ক'বলৈ মন গ'ল সঁচাকৈয়ে আজি কিবা সপোন সপোন লাগিছে মানে সেইদিনাখন কলেজত সোমাইছিলোঁ ইয়ে 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ সদায় মনত থাকিব এখন কলেজৰ প্ৰতিটো দিশ প্ৰতিটো কোণ ক্লাছৰুম কেইটা কেণ্টিনখন কৰিডৰবোৰ বাৰাণ্ডাবিলাক লাইব্ৰেৰীটো আৰু বিশেষকৈ প্ৰিন্সিপাল ছাৰ ৰুমটো মানে প্ৰায়ে গৈ থাকিবলগীয়া হৈছিল যে চৰি ছাৰ সঁচাকৈ আজি এইটো এটা বৰ অদ্ভুত দিন সেইদিনাখন কলেজত সোমাওঁতে আমি ইজনে সিজনৰ অচিনাকি আছিলোঁ লাহে লাহে চিনাকি হ'লোঁ ইজনে সিজনৰ সুখ দুখবিলাক ভগাই ল'লোঁ কেতিয়াবা যদি কিবা কথা তৰ্ক বা কাজিয়া দিওঁ কেতিয়াবা কিন্তু আমি একেলগে হাঁহোঁ গান গাওঁ নাচোঁ এক হৈ পৰিলোঁ আৰু যেতিয়া এখন কলেজৰ হাৱা পানীবোৰ আমাৰ শৰীৰৰ প্ৰতিটো কোনে কোনে আমাৰ শৰীৰৰ হীৰা হীৰাই ববলৈ ধৰিলে আমি যেন আকৌ কিবা আঁতৰি অহাৰ সময় আহি পৰিল ইজনে সিজনৰ অচিনাকি হৈ পৰিল হয়তো কালিলৈকে আমি একো অনুভৱেই কৰিব পৰা নাছিলোঁ অথচ আমি আমাৰ নিজেই নিজৰ ফেয়াৰৱেল পাৰ্টিত এনেদৰে এটেণ্ড কৰি আছোঁ সময়বোৰ ইমান নিষ্ঠুৰ কিয় নিয়মটো নিয়মেই মানি চলিব লাগিব যিদৰে গ্ৰহ চন্দ্ৰ নক্ষত্ৰই নিয়ম মানি চলে আমি যি হওক বিগত দিনবোৰত বহুতক জানি নজনাকৈ বহুত দুখ দিলোঁ বিশেষকৈ প্ৰিন্সিপাল ছাৰ আৰু ছাৰসকলক ছাৰ প্লিজ ফৰগিভ আছ আৰু বাকীবোৰকো ইয়াৰ পৰা হাত জোৰ কৰি মই মোৰ অজানিতে ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ কাৰণ ভৱিষ্যতে এনেকৈ ক্ষমা বিচাৰিবলৈ সময় পাব নাপাওঁ কোনো ঠিক নাই কাৰণ এই পিছৰ পৃথিৱীখন বহুত বহল আৰু তাত আমাৰ দৰে সৰু সৰু মানুহবোৰ ক'ত কেনেকৈ হেৰাই যায় কোনো ঠিক নাই ছাৰ আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি চাগে আজি লক্ষ্য কৰিছে আমি বহুকেইজনে আজি একেই পোছাক পিন্ধি আহিছোঁ মানে আপুনি ইউনিফৰ্ম বুলি ক'ব পাৰে আজি একেখন প্লেটফৰ্মতে থাকি আমাৰ মাজত কোনো ধনী দুখীয়া উচ্চ নিচৰ কোনো প্ৰফিট নাই কোনো হীনমান্যতাত ভুগিব নালাগে ছাৰ ছাৰ মই প্ৰেক্টিকেলি পাইছোঁ সেই গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ গতিকে প্লিজ ছাৰ কলেজত ইউনিফৰ্ম ফিক্স কৰক আৰু আমাৰ মাজত থকা বন্ধুত্বক আৰু বেছি শক্তিশালীকৈ কৰি তোলাত সহায় কৰক ছাৰ প্লিজ ছাৰ কাৰোবাৰ কিবা আপত্তি আছে আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু গাইজ মানে চিনেমা চলি আছে আৰু আমাৰ এইবিলাক চব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব গাইজ মানে এনেকৈ আৰু ফিল্মখন শেষ হ'ব পিছত কৈ আছোঁ কি কৰিব লাগে আকৌ আজি আৰম্ভ কৰিম আজি আমি তিনি বন্ধুৱে কিৰিলি পাৰি কথা পাতিম আগৰ দৰে গান গাম চিঞৰি 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 বন্ধু এটা জাৰ্ণিত গোটা কাহিনী
গাইজ মানে এনেকৈ ফিল্ম শেষ হৈ গ'ল আৰু অবিনাশ ফিল্মখন কেনে লাগছে এনে বঢ়িয়া লাগিল চাই আপোনালোকৰ চাব আহিব মানে ফিল্মখন এই চৌধুৰী আছে আমাৰ চৌধুৰী কিবা কবি ভিডিঅ' লাগছে এইখন ভিডিঅ' লাইকৰ লগত কথা ফিল্মখন চাই ভাল লাগিছে আৰু ফিল্মখনৰ কথা দিয়া যাব বাৰু এতিয়া আমি ফিল্মখনৰ কিছু কাহিনী আপোনালোক দেখাই আছোঁ কিন্তু বন্ধু বুলি ক'লে বন্ধুৰে আছে আমাৰ লগত মোৰ আছে বন্ধু আছে আৰু বাউনী কোকেল এইবিলাকে আৰু এনেই আমি ইয়াৰ পৰা ব্যক্তি লৈ লওঁ ফিল্মখন চাই কেনে লাগিছে মোক এইটো ফিল্মখন মানে ইমান এটা মজা লাগি গৈছে আৰু মানে ফিল্মখন কিবা এটা যে বন্ধুৰ ওপৰত ফিল্মখন আছে মানে এইটো এটা প্ৰকাশ কৰিছে আৰু আমিও যিহেতুকে এইবাৰ ছেকেণ্ড ইয়েৰত আছোঁ আমাৰো ফেয়াৰৱেল আহি আছে চ' আমাৰো তেনেকুৱা এটা ফিলিং আহিব ন আমিও ছেকেণ্ড ইয়েৰত আছোঁ আমাৰো তেনেকুৱা এটা ফিলিং আহিব কিন্তু ফিল্মখন চাই কিনে মানে আপোনালোকে যদি কোনোবাই মানে এইবাৰ ফাইনেল ইয়েৰত আছে তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকে চাওকচোন অলপমান দুটামান পোষ্ট চাওক মানে কিছুমান বহুত হৃদয় বিদাৰক শব্দ কোৱা হৈছে গাইজ মানে ফিল্ম চাই কিনে আমি আহি আছোঁ তিনো মৃণাল মই হেৰি কি বুলি কয় উছমান তিনো মানে আহি আছোঁ ফিল্ম চাই কিনে এতিয়া ঘৰত যাম তেন্তে ৰাস্তাটো চাওক আৰু ঘৰত যাই কিনে কিছু ফিল্মখনৰ ওপৰত আমি কথা পাতি আছোঁ তেন্তে পৰা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll গাইজ মানে আমি এতিয়া কি কওঁ আৰু মৃণালক আৰু এতিয়া আমি বাই দিলোঁ চ' এতিয়া ঘৰত যাওঁ আৰু দে কিছুমান কওক ঘৰলৈকে যাওঁ আৰু কিছুমান মোবাইল ধৰ আৰু মানে মৃণালক আমি বাই দি দিলোঁ মৃণালৰ ঘৰ এইফালে চ' আমি সোণাপানীত আছোঁ এখন স্কুল সোণাপানী এইটো চাওক আমাৰ ঘৰত নদীও পাৰ হৈ যাব লাগিব চ' এতিয়া আমি যাওঁ আৰু মৃণালক থৈ আমি এনেকৈ আল্লা কৰি কিনে আমি আহি নদী পাৰ হৈ ঘৰ আহি পালোঁ আৰু লাষ্টত মই এটা কথাই কওঁ মানে ফিল্মখন চাই কিনে মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকে চাব যোনে যোনে চোৱা নাই ফিল্মখন চাব নয়ন নিলিম দাৰ এখন বহুত ধুনীয়া ফিল্ম আৱিষ্কাৰ কৰিছে অসমীয়া ভাষাত চ' সকলোৱে চাব ফিল্মখন এক মানে শৈশৱ জীৱনৰ মানে কথা মানে প্ৰকাশ কৰিছে চ' চাওক আৰু মই চাইছোঁ মোৰ ভাল লাগিছে সেইকাৰণে আপোনালোকৰ আগতো প্ৰকাশ কৰিলোঁ আপোনালোকেও যাব আৰু ফিল্মখন চাব চাই কিনে আপোনালোকৰ কেনে লাগে আপোনালোকক প্ৰকাশ কৰিব চ' দিয়ক আৰু ধন্যবাদ আজিৰ কাৰণে এইখিনিতে বাই বাই